অকল মহিলাই চুমা নাখায়, আইতাবিলাকেও চুমা খায়, মহিলাও চুমা খায়, ছোৱালীও চুমা খায়, বাচ্চাও চুমা খায়। কিয় চুমা খায়? কাৰণ সকলোৱে ভাবে যে এই মুখ্যমন্ত্ৰীটো মুখ্যমন্ত্ৰী নহয়, আমাৰ নিজৰ মামা হয়। এইটো হয়নে নহয়? এই বস্তুটো কেনেকে আহিব? কাৰণ মই আজিলৈকে যি কথা দিছো, আজিলৈকে মই কথা পেলোৱা নাই। এতিয়া মই শদিয়াৰ যুৱক যুৱতীক নতুন আৰু এটা ভাল খবৰ দিম। চাকৰিটো চবেই নাপায়, হয়নে নহয়? চাকৰি দিলো 2 লাখ, নিবনুৱা থাকি গল। এইবাৰ আমি কি কৰিলো? 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিলো ব্যৱসায় কৰিবৰ কাৰণে। দিলো নে নিদিলো? যেতিয়া মই আশীৰ্বাদ যাত্ৰাত গৈছিলো, ল'ৰা ছোৱালীবিলাকে মোক ক'লে, মামা আপোনাৰ 2 লাখ টকাইটো গেৰেজ খুলিছো, মামা আপোনাৰ 2 লাখ টকাৰ দোকান খুলিছো। মই ভাবিলো যে যদি 1 লাখক দিওঁ ইমান ইম্পেক্ট নহব, আমি যদি আৰু ল'ৰা ছোৱালীক দিব পাৰো, নিবনুৱা সমস্যা অলপ হলেও কমিব। বেংকৰ লোন নহয়, একবাৰত পাই যায়, সুদো দিব নালাগে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো 1 লাখ ল'ৰা ছোৱালীক নহয়, 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকা দিম। শদিয়াত কিমান লাগিব? শদিয়াত আমি যোৱাবাৰ দিছিলো 1000, এইবাৰ আমি শদিয়াত দিম 10,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকা দিম। বুলিন চেতিয়াই ল'ৰা ছোৱালীক কথা পাতিব, যোনে আগত দোকান দি আছে সিও পাব, আগত ব্যৱসায় কৰি আছে সিও পাব, নতুনকৈ ব্যৱসায় কৰিব খুজিব তেওঁলোকেও পাব। আমাৰ যুৱক যুৱতীসকলে কাৰো ওচৰত হাত পাতিব নালাগে, মামাই ব্যৱসায় কৰিবৰ কাৰণে ল'ৰা ছোৱালীক টকা দিব। আগত কোনোবা চৰকাৰে